মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিও। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পালপাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পালপাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদৰ বাবে মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও। অখিল গগৈ ডাঙৰীয়াই পালপাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পালপাতি মানুহ পঠিয়ায়। এইটো কি কথা আৰু? জুবিন দাই কেতিয়াও মদ খোৱা মানুহ নহয়। কিবা টেনশ্যনত মদ খাব পাৰে, কিবা ভাবি চিন্তি মদ খাব পাৰে, কিন্তু জুবিন দাই কেতিয়াও মদ খায় এনেকুৱা গাদ্দাৰি কৰা মানুহ নহয়। এইটো মই কোৱা কথা নহয়, এই মাত্ৰ মামাই নিউজত ক'লে। আপোনালোকে চাই ল'ব আৰু কথাটো হয়নে বাৰু আপোনালোকে কমেণ্ট কৰি জনাব। আৰু অখিল গগৈ ডাঙৰীয়াক যে মৃত্যুৰ পাছত চাদা মাৰি যে খুৱাইছিল, আপোনালোকে দেখিছা নিউজত, সেইবিলাক মামাই এই মাত্ৰ কথাটো ক'লে। আপোনালোকে চাই ল'ব কি কথা ক'লে বাৰু। মামাই কথাটো কোৱাটো ঠিকে আছে, কিন্তু জুবিনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা মামাই কৰিছে, বিজেপি চৰকাৰে কৰিছে, বিজেপি মানে মামাই কৰিছে এইবিলাক কাম। আৰু ন্যায় কোনে দিব? মামাই দিব। কোনেও দিব নোৱাৰিব বা কংগ্ৰেছে কৰিব নোৱাৰিব, অনলি বিজেপিয়ে মামাই কৰিব। এইটো কথা মামাই আপোনালোকে চাই ল'ব অতি সোনকালে, আৰু ন্যায়ো দিব। এই কথাটো আজি মামাই ঘোষণা কৰিলে, আপোনালোকে চাই ল'ব। অখিল গগৈ ডাঙৰীয়া কি কথা ক'লে বা গৌৰৱ গগৈ ডাঙৰীয়া কি কথা ক'লে আপোনালোকে চাই ল'ব। এনেকুৱা যে মানে জুবিন দাক আৰু এটা ৰেকৰ্ড ওলাই আছিল ন, কিবা মদ খায় কিবা খায় আৰু কোনো জাতি নাই কোনো ধৰ্ম নাই বুলি এটা কৈছিল। এইটো বোলে মুভিত কোৱা আছিল, ফিল্মত কোৱা আছিল। এইটো ৰিয়েল কথাত একো কোৱা নাছিলে। এইটো এটা ফিল্মৰ কথা। মই লুগুন ছিঙি দিম, মোৰ কোনো জাতি নাই, এইটো বোলে ফিল্মত কোৱা কথা, ৰিয়েলত কোৱা কথা নহয়। আপোনালোকে চাই ল'ব। পোনপ্ৰথমে মোৰ বাৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট লিখি দিব, জাষ্টিছ ফৰ জুবিন দা বুলি লিখি দিব আপোনালোকে দেই। চাই ল'ব এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কথা ক'লে, চাই ল'ব আৰু কমেণ্ট কৰিব নাপাহৰিব। চাই লোৱা। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰাই দে গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰোঁ। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পালপাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পালপাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদৰ বাবে মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিলে। ভুল কথা হৈ আছে। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এচাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। চাধাৰ টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিলে, আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে। অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে যাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰাই দে গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰোঁ। এইবিলাক কি চলি আছে?
এইবিলাক কি চলি আছে কোনে চলাই আছে অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায় কংগ্ৰেছে পাল পাতি মানুহ পঠায় প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা এইটো ভুল নকৰিব জুবিনে মদ নাখাইছিল খাইছিল যদিও কিবা দুখত খাব পাৰিব কিবা কাৰণত খাব আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিল ভুল কথা হৈ আছে জুবিনক অপমান কৰি থকা হৈছে জুবিনক ন্যায় দিয়াৰ নামত এছাম ব্যক্তিয়ে জুবিনৰ হত্যা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে সাধাৰ টেমা দিয়া এইটো কি সংস্কৃতি নেকি হ সি ভাল পাইছিল আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে অগ্নিত তাক দি দিলে অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে অগ্নিয়ে জাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল দিলে প্ৰজ্বলিত হৈ গুচি গ'ল এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব উন্মাদনাৰে নহয় আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব এইটো অখিল গগৈয়ে ভুল ভাবি আছে যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী হৈ আছে উন্মাদনাৰ ওচৰত আমি নটিচ বা তেনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ এইটো আত্মা ভগৱানৰ অংশ হয় কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয় 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব জুবিনৰ গানেৰে নহয় যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয় আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে ভাবিছে সকলো নীৰৱ হৈ যাব আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল এতিয়া ঢালকচোন কোনবাই অহাকালিৰ পৰা বা তেনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ এইটো আত্মা ভগৱানৰ অংশ হয় কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয় 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব জুবিনৰ গানেৰে নহয় যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয় আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে ভাবিছে সকলো নীৰৱ হৈ যাব আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল এতিয়া ঢালকচোন কোনবাই অহাকালিৰ পৰা বা তেনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ এইটো আত্মা ভগৱানৰ অংশ হয় কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয় 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব জুবিনৰ গানেৰে নহয় যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয় আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে ভাবিছে সকলো নীৰৱ হৈ যাব আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল এতিয়া ওকে বন্ধু বান্ধৱী সকলোৱে দেখিছা ভিডিঅ'টো
যদি আপোনালোকে শেষলৈকে চাইছা থেংক ইউ ছ' মাছ আৰু কমেণ্ট কৰি জনাব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'টো চাই আছা কমেণ্ট কৰি এটা জনাই দিব দেই সকলোৱে বেয়া নাপাকে আৰু জনাই দিব এনেকুৱা পলিটিক্সৰ কিবা ৰাজনীতিকৰ কথা আমাক নালাগে যদি পাৰে আমাক জুবিনক অতি সোনকালে আমি ন্যায়টো বিচাৰি আছোঁ ঠিকে মানে কৰিব লাগে এতিয়া বিজেপি নহয় কংগ্ৰেছ নহয় মানে জুবিনদাৰ ন্যায়টো পালেই হ'ল আমি একো কংগ্ৰেছ বা বিজেপি এনেকুৱা আমি বিচৰা নাই নহয় জানো গাইজ সেইকাৰণে আমি বিচাৰি আছোঁ যে অতি সোনকালে যদি জুবিনদাৰ ন্যায়টো পালোঁ হয় এই মনেৰে দুখেৰে আমি অলপ শান্তি পালোঁ হয় আৰু ভাবি আছোঁ যে জুবিনদাৰ আত্মাটো অলপ শান্তি হ'ল হয় যদি আমি ন্যায় নাপাওঁ এনেকুৱা আমি চাইলেণ্ট হৈ থাকিব নোৱাৰিম যদি ৰাইজা ৰজাসকলে যদি ওলাই আহে চেমকানৰ সিদ্ধান্ত কেতিয়াও বাচি নাযাব যদি চৰকাৰেও এইটো শাস্তি দিব নোৱাৰে ঠিকে আছে এতিয়া ভিডিঅ'টো এইখিনিতে থলোঁ যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি